বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলক লৈ নিশ্চয় চৰকাৰ হিচাপে ভালকে আলোচনা কৰিব লাগিব। সমাধানৰ ৰাস্তা আছে নাথাকা নহয়, কিন্তু এই অখিল গগৈ কিন্তু কাম নাই দে। এইটো কি মাজে মাজে সোমাই থাকি দি এই কাম নাই আছে আছে এইটো আপোনাক কোৱা যায় নেকি? এইটো মই বিটিচিৰ মুখ্যমন্ত্ৰী হয়, কেনেকে ডাবল ডাবল মুখ্যমন্ত্ৰী হ'ব? ডাবল ডাবল মুখ্যমন্ত্ৰী হয়, এইবিলাক ধান্দাত মই নাই। এতিয়া যিটো গণ্ডগোল হৈ আছে সেইটো সমাধান হ'ব লাগে, সমাধান কৰি দিম। নাই নাই নাই, এইবিলাকৰ কথা নাহে, এইবিলাকৰ কথা নাই। এতিয়া মই কৈছো গণ্ডগোলটো হৈছে চৰকাৰ আৰু সংগঠনৰ মাজত। আলোচনা কৰিলে সেইটো সমাধানৰ ৰাস্তা আছে, মই কৈছো। আৰু সেইটো গণ্ডগোলটো খালি 1 মাহে হৈছে, আৰু 2 মাহ মান পিছতে হৈ যাব, ঠিক হৈ যাব। আৰু কোনো এই পাগল মানুহ, অখিল কাম নাই।